Dear student, you are mostly welcome to my YouTube channel Rajlakshmi Tutorial. I hope that all of you are fine. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই নৱম শ্ৰেণী গণিতৰ অনুশীলনী 6.1 থকা কুৱেশ্যন নম্বৰ 2 আৰু 3 সমাধান কৰি দেখুৱাবলৈ ওলাইছো। এতিয়া আহা কুৱেশ্যন নম্বৰ 2 লৈ। প্ৰশ্নটোত দিয়া আছে xy আৰু mn ৰেখাই O বিন্দুত কটাকটি কৰিছে। যদি এংগেল POY is equal to 90 ডিগ্ৰী, A to B is equal to 2:3, তেন্তে C নিৰ্ণয় কৰা। এতিয়া আহা আমি এই প্ৰশ্নটো সমাধান কৰিবলৈ যোৱাৰ আগতে চিত্ৰটোত এই প্ৰশ্নটোৰ জৰিয়তে কি উলিয়াবলৈ দিছে তাক আমি ভালদৰে বুজি লওঁ আহা। যে ইয়াত x আৰু y mn ৰেখাই O বিন্দুত কটাকটি কৰিছে। এতিয়া আমাক দিয়া আছে যে এংগেল POY is equal to 90 ডিগ্ৰী আৰু ইয়াত দিয়া আছে যে AB দুইটাৰে অনুপাত 2:3। আমি এই C কোণটোৰ মাপ নিৰ্ণয় কৰিব লাগে। এতিয়া আহা সমাধানলৈ। The angle POY is equal to 90 degree. এইটো আমাক দিয়া আছে। এতিয়া angle POX plus angle POY is equal to 180 degree কাৰণ এই দুইটা কোণ ৰৈখিক জুৰীয়া কোণ। অৱশ্যে এইটোক আমি সৰলৰৈখিক কোণ বুলিও ক'ব পাৰোঁ কাৰণ ইয়াত এনেকে তিনিটা কোণ প্লাস কৰিলে আমাৰ সৰলৰৈখিকো হ'ব। যা নহওক এতিয়া আমি ইয়াত দেখিছোঁ যে এংগেল POX প্লাস এংগেল POY is equal to 180 ডিগ্ৰী। এইটো ৰৈখিক জুৰীয়া কোণ। এতিয়া এংগেল POX প্লাস PO এর মান দিয়া আছে 90 ডিগ্ৰী, গতিকে আমি ইয়াত 90 ডিগ্ৰী লিখিলো is equal to 180 ডিগ্ৰী। এতিয়া আমি এই 90 ডিগ্ৰী পক্ষান্তৰ কৰিলে পাওঁ যে এংগেল POX is equal to 180 ডিগ্ৰী minus 90 ডিগ্ৰী is equal to 90 ডিগ্ৰী, অৰ্থাৎ এংগেল POX is equal to 90 ডিগ্ৰী। আমি এই কোণটোৰ মাপ পাইছো 90 ডিগ্ৰী। এতিয়া আমাক এই কোণটোৰ দুটা ভাগত ভাগ কৰিছে A আৰু B আৰু ইহঁতৰ অনুপাত দুটা দিয়া আছে 2:3। এতিয়া দিয়া আছে A:B is equal to 2:3 দিয়া আছে। এতিয়া আমি এই অনুপাত দুটাৰ সমষ্টি উলিয়াই লওঁ। অনুপাতৰ সমষ্টি (2 + 3) is equal to 5। এতিয়া আমি এই কোণৰ মাপ উলিয়াবলৈ হলে আমি এৰ অনুপাত পাইছো 2 আৰু সমষ্টি পাইছো 5 into 90 ডিগ্ৰী। এতিয়া 5 এৰে আমি 90 ডিগ্ৰী ডিভাইড কৰিলে কিমান পাম 18। 18 এ 2 ইনটু কৰিলে কিমান পাম 18 2 যা 36 ডিগ্ৰী, অৰ্থাৎ এই কোণটোৰ মাপ পাইছো 36 ডিগ্ৰী। এতিয়া হা B লৈকে B ইকুৱেল টু কিমান হ'ব 3/5 into 90 ডিগ্ৰী। ইয়াক আমি 5 এৰে হৰণ কৰিলো, কৰিলে আমি 18 পাইছো। 18 পোৱাত 18 3 যা 54 ডিগ্ৰী, অৰ্থাৎ আমি B ইকুৱেল টু পাইছো 54 ডিগ্ৰী। এতিয়া আমি C কোণটোৰ মাপ উলিয়াব লাগে। এতিয়া আহা চোৱা MOX প্লাস XON is equal to 180 ডিগ্ৰী কাৰণ এই দুইটা ৰৈখিক জুৰীয়া কোণ। গতিকে আমি লিখিব পাৰোঁ এংগেল MOX প্লাস এংগেল XON is equal to 180 ডিগ্ৰী কাৰণ ৰৈখিক জুৰীয়া কোণ। এতিয়া MOX is equal to আমি কিমান পাইছো 54 ডিগ্ৰী। ইয়াত আমি 54 ডিগ্ৰী লিখিলো আৰু
x o n ইজ ইকুৱেল টু কিমান দি আছে c গতিকে আমি ইয়াত c লিখিলো ইজ ইকুৱেল টু 180 ডিগ্ৰী এতিয়া আমি 54 ডিগ্ৰীটো পক্ষান্তৰ কৰিলে পাওঁ যে c ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাস 54 ডিগ্ৰী এতিয়া আমি মাইনাস কৰিলে পাম 10 minus 4 6 7 minus 5 2 1 126 ডিগ্ৰী অৰ্থাৎ c কোণটোৰ মাপ পালো আমি 126 ডিগ্ৰী গতিকে आंसर কিমান হ'ব c কোণৰ মাপ 126 ডিগ্ৰী প্ৰশ্ন 3 দিয়া আছে যে এংগেল PQR ইজ ইকুৱেল টু এংগেল PRQ তেন্তে প্ৰমাণ কৰা যে এংগেল PQS ইজ ইকুৱেল টু এংগেল PRT অৰ্থাৎ আমাক দিয়া আছে যে এংগেল PQR এই কোণটোৰ মাপ এংগেল PRQ এই কোণটোৰ মাপৰ সমান অৰ্থাৎ এই দুইটা কোণৰ মাপ সমান এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এংগেল PQS অৰ্থাৎ এই কোণটো এংগেল PRT এই কোণটোৰ মাপৰ সমান বুলি আমি প্ৰমাণ কৰিব লাগে এতিয়া সমাধানলৈ আমি দেখা পাইছো যে QP ৰেখাখণ্ড SR ৰেখাৰ ওপৰত থিয় হৈ আছে গতিকে এংগেল PQS plus angle PQR is equal to 180 degree কাৰণ এই দুইটা রৈখিক জুৰিয়া কোণ গতিকে তোমালোকে লিখা QP ৰেখাখণ্ড SR ৰেখাৰ ওপৰত থিয় হৈ আছে গতিকে এংগেল PQS plus angle PQR is equal to 180 degree কাৰণ রৈখিক জুৰিয়া কোণ এতিয়া আমি ইয়াত 1 নম্বৰ বুলি লিখিলো হেইদৰে RP ৰেখাখণ্ড RS ৰেখাৰ ওপৰত থিয় হৈ আছে গতিকে এংগেল PRT plus angle PRQ is equal to 180 degree কাৰণ এই দুইটা রৈখিক জুৰিয়া কোণ গতিকে লিখা এংগেল PRT plus angle PRQ is equal to 180 degree কাৰণ রৈখিক জুৰিয়া কোণ এতিয়া এটা আমি 2 নম্বৰ দিলো এতিয়া আমি 1 আৰু 2 ৰ পৰা দেখা পাইছো যে এংগেল PQS plus angle PQR is equal to 180 degree আৰু এংগেল PRT plus angle PRQ is equal to 180 degree অৰ্থাৎ এই দুইটা কোণৰ মাপ প্লাস কৰি আমি যিমান পাইছো এই দুইটা কোণৰ মাপৰ সমান পাইছো গতিকে এই দুই আমি লিখিব পাৰো যে এতিয়া আমি 1 আৰু 2 ৰ পৰা পাওঁ এংগেল PQS plus angle PQR is equal to angle PRT plus angle PRQ এতিয়া আমি দেখা পাইছো যে angle আমাক কি দি আছে PQR
PQR is equal to PRQ এই দুইটা কোণ সমান গতিকে আমি দেখা পাইছো যে এংগেল PQS is equal to PRT যেহেতু এংগেল PQR is equal to এংগেল PRQ গতিকে আমি প্রমাণ কৰি দেখুৱালো যে এংগেল PQS is equal to এংগেল PRT ইয়াত আমি এতিয়া প্ৰমাণিত বুলি লিখিলো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ মই ইমানতে সামৰণি মাৰিছো তোমালোকৰ যদি কিবা সুধিব লগা থাকে কমেন্ট বক্সত সুধি পঠিয়াব পৰা আৰু মোৰ ভিডিঅ'টো চাই কেনে লাগিল লাইক আৰু কমেন্ট কৰি জনাবা যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছা তেওঁলোকে পৰৱৰ্তী ক্লাছসমূহৰ ভিডিঅ' পাবলৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ